লকডাউন যি আজি গোটেই পৃথিৱীৰ ব্যৱসায় বাণিজ্য ট্ৰেড কোড সকলো ষ্টপ কৰি দিলে কৰোনা ভাইৰাছৰ লগত যুদ্ধ কৰিবলৈ যাৰ কাৰণে ইকনমিক প্ৰগ্ৰেছ জিৰ' হৈ গ'ল যি ধৰণে প্ৰত্যেক কঞ্চৰৰ দুটা পিঠি থাকে সেই ধৰণে লকডাউনৰ দুটা পিঠি আছে এফালে সি গোটেই পৃথিৱীৰ কৰ্মকাৰ্য ব্যৱসায় সকলো ষ্টপ কৰি দিলে আৰু এফালে সি এনেকুৱা কৰি দেখুৱালে যে আপুনি ভাবিবই নোৱাৰিব ই আমাৰ দেশ চহৰ চৌপাশ পলিউশ্যন একেবাৰে ফ্ৰী কৰি দিলে হেল্ল' বন্ধুসকল আজি আমি এই ভিডিঅ'টোত লকডাউনৰ কাৰণে ভাৰতৰ চৌপাশ ভাৰতৰ প্ৰকৃতিৰ ওপৰত যি চেঞ্জেছ হৈছে তাৰ বিষয়ে জানিম যদি আমি এয়াৰ পলিউশ্যনৰ কথা কওঁ তো ইয়াৰ কোনো বিশ্লেষণ নাই লকডাউনৰ সময়ত এয়াৰ পলিউশ্যন ইমান আঁতৰিব পাৰে বায়ুমণ্ডল ইমান শুদ্ধ হ'ব পাৰে ইয়াৰ কোনো অনুমান নাছিল কি কোনোবাই বিশ্বাস কৰিব পাৰিব মেট্ৰপলিউশ্যন চিটিজ যেনেকৈ দিল্লী মুম্বাই কলকাতা ফেক্টৰী ইণ্ডাষ্ট্ৰী য'ত নিজৰ সকলোৱে কাম কৰি আছে জাবৰ যি বায়ুমণ্ডলত ৰিলিজ কৰি আছে বায়ুমণ্ডল প্ৰদূষিত কৰি আছে কোনে ভাবিছিল তাত ইমান ক্লিয়াৰ আকাশ দেখা পোৱা যাব কিন্তু এই চেঞ্জেছ লকডাউনৰ কাৰণে আহিছে কিয়নো লকডাউনৰ কাৰণে সকলো ফেক্টৰী ইণ্ডাষ্ট্ৰী যান বাহন ব্যৱসায় বাণিজ্য বন্ধ কৰি দিলে PM 2.5 মানে এইটো এটা এয়াৰ পলিউটেড হয় তাৰ মানে ই বায়ুমণ্ডলটোক প্ৰদূষিত কৰে এই এয়াৰ পলিউটেড PM 2.5 ফেক্টৰী ইণ্ডাষ্ট্ৰী যান বাহন এইবোৰৰ হাৰ্মফুল গেছৰ পৰা উৎপত্তি হয় আৰু এইটো ৱৰ্ল্ড ডেডলিষ্ট এয়াৰ পলিউটেড বুলিও কোৱা হয় ইয়াৰ মানে পৃথিৱীৰ আটাইতকৈ বেয়া পলিউটেড হয় যদি কোনো ব্যক্তি কেতিয়াবা PM 2.5 এয়াৰ পলিউটেডত উশাহ লোৱাৰ সময়ত নিজৰ বডিৰ ভিতৰত সোমাই লয় তো তেওঁৰ এষ্টামাৰ দৰে ডাঙৰ ডাঙৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে কিন্তু ভাল খবৰ এইটো যে ভাৰতবৰ্ষৰ চৌদিশ ভাৰতৰ বায়ুমণ্ডল পলিউশ্যনৰ পৰা 60%তকৈও বেছি আঁতৰি গ'ল আৰু একেৰাহে আঁতৰি গৈয়ে আছে নাইট্ৰজেন অক্সাইড যাক আমি NO2 বুলিও কওঁ এই কম্পাউণ্ডটো ভাৰতৰ মেট্ৰ' চিটিৰ পৰা বায়ুমণ্ডলত বহুত স্পীডত বাঢ়ি আছিল লকডাউনৰ আগত এই কম্পাউণ্ডটো ইণ্ডাষ্ট্ৰীৰ ধোঁৱাবোৰৰ পৰা বহুত স্পীডত উৎপন্ন হয় তাৰ মানে কল কাৰখানাৰ প্ৰদূষিত ধোঁৱাৰ পৰা উৎপন্ন হয় সেইকাৰণে ভাৰতবৰ্ষত মেট্ৰ' চিটিত এচিড বৰষুণ হোৱাৰো সম্ভাৱনা আছিল যিটো এতিয়া আৰু নহয় কিয়নো ভাৰতত লকডাউন এতিয়াও লাগু কৰি ৰাখিছে য'ত কোনো ধৰণৰ কোনো প্ৰকাৰৰ ধোঁৱা কল কাৰখানাৰ পৰা উৎপন্ন হোৱা নাই মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ হিচাপত এতিয়ালৈকে ভাৰতত 71% এয়াৰ পলিউশ্যন আঁতৰিলে যেনেকৈ আমি জানো ভাৰতৰ সকলোতকৈ বেছি মৃত্যু বায়ু প্ৰবাহৰ পৰাই হয় কিন্তু এতিয়া আশা আছে যে এনে ধৰণৰ বেমাৰ আৰু মানুহৰ নহয় কিয়নো এয়াৰ পলিউশ্যন এতিয়া বহুত আঁতৰিলে বায়ুমণ্ডলো বিশুদ্ধ হৈ গ'ল আৰু সকলোতকৈ ইম্পৰ্টেণ্ট ইফেক্ট লকডাউনৰ ওজন লেয়াৰ যি পৃথিৱীৰ কাৰণে এটা শিলৰ দৰে কাম কৰে এটা ৰক্ষা কৱচৰ দৰে কাম কৰে যে মানুহ আৰু অন্য জীৱ জন্তু হাৰ্মফুল ৰে আৰু ৰেডিয়েশ্যনৰ পৰা বচায় যাতে পৃথিৱীৰ অন্য জীৱ অন্য লাইফো সদায় জীৱিত থাকে কিন্তু যোৱা কেইবছৰ মানে ইয়াৰ ভিতৰত কিবা গাঁত হৈ গৈ আছিল সেইটো ডিষ্ট্ৰয় হৈ গৈ আছিল ক্ল'ৰ' কাৰ্বন কম্পাউণ্ডৰ দ্বাৰা যি ইণ্ডাষ্ট্ৰীবোৰৰ পৰাহে জেনেৰেট হৈ আছিল ই সম্পূৰ্ণৰূপে শেষ হৈ যোৱাৰ সম্ভাৱনা বহুত বেছি হৈ গৈছিল কিন্তু এই লকডাউনৰ সময়ত যি হ'ল ওজন লেয়াৰ লগত সেইটো আনবিলিভেবল ওজন লেয়াৰ নিজেই নিজক ৰিকভাৰ কৰিবলৈ আৰম্ভ হৈ গ'ল ওজন লেয়াৰৰ গাটো ভৰিবলৈ আৰম্ভ হৈ গ'ল আৰু এইটো কিছু সময়ত সম্পূৰ্ণৰূপে ৰিকভাৰ হৈ যাব তাৰ মানে ওজন লেয়াৰ সম্পূৰ্ণৰূপে অতি সোনকালে নতুন প্ৰটেক্ট কভাৰ হিচাপে পৃথিৱীৰ কাৰণে বনি যাব এই চমৎকাৰটো এইকাৰণেই হ'ল যে ক্ল'ৰ' কাৰ্বনৰ প্ৰডাকশ্যন লকডাউনৰ কাৰণে বন্ধ হৈ গ'ল সেইকাৰণে আমি লকডাউনক অন্তৰৰ পৰা একচেপ্ট কৰিব লাগে আৰু লকডাউনক ধন্যবাদ দিব লাগে আঁতৰি যোৱা এয়াৰ পলিউশ্যনৰ কিছু চমৎকাৰ এতিয়া পাঞ্জাৱৰ পৰা হিমালয়ৰ সৌন্দৰ্য সুন্দৰকৈ দেখা পোৱা গৈছে যিটো বহুত বছৰৰ পৰা পলিউশ্যনৰ কাৰণে ঢাক খাই গৈছিল আৰু একেবাৰে দেখা নগৈছিল চৰাই চিৰিকটি যিবোৰ প্ৰদূষণৰ কাৰণে মৰি গৈছিল তেওঁলোকৰো মৃত্যুৰ সংখ্যাও বহুত কমি গ'ল আৰু তেওঁলোকক ৰাতিপুৱা গধূলি গোটেই দেশত দেখা পোৱা গৈছে এই লকডাউনৰ সময়ত আকাশৰ সৌন্দৰ্যও সুন্দৰকৈ দেখা পোৱা গৈছে কিছু এক্সপাৰ্টৰ হিচাপত এই তৰাবোৰো যি পলিউশ্যনৰ কাৰণে ঢাক খাই গৈছিল সেইসমূহ এতিয়া দেখা পোৱা গৈছে আৰু তাৰ ব্ৰাইটনেছো বাঢ়ি যোৱা দেখা পোৱা গৈছে যি ভাৰতৰ AQI তাৰ মানে এয়াৰ কোৱালিটি ইণ্ডেক্সে কয় যে ভাৰতৰ বায়ু বিশুদ্ধ হৈ গ'ল হেল্ডি আৰু পিয়'ৰ হৈ গ'ল শেষ হৈ যোৱা এয়াৰ পলিউশ্যনৰ কাৰণে ৰাজ্য চহৰ পৰিৱেশবোৰত খুব অদ্ভুত চেঞ্জেছ দেখা পোৱা গ'ল যি দিল্লী ৰাজ্যত সদায় পলিউশ্যনৰ ডাৱৰে ঘেৰি ৰাখে যাক ইণ্ডিয়াৰ মষ্ট পলিউটেড চিটি বুলি কোৱা হয় সেই দিল্লী এতিয়া পলিউশ্যন মুক্ত হৈ পৰিষ্কাৰ দেখা গৈছে
কিছু এক্সপাৰ্টে এইটোও কয় যে যোৱা 10 বছৰত ইমান ক্লিন এনভাইৰনমেণ্ট কেতিয়াও দেখা পোৱা নগৈছিল। মুম্বাই, য'ত ইণ্ডিয়াৰ সকলোতকৈ বেছি ফেক্টৰী আৰু ইণ্ডাষ্ট্ৰী আছে, যি সদায় পলিউশ্যনৰ কাৰণে আমনি পাই আছিল, সেই মুম্বাইয়ে লকডাউনৰ পাছত এতিয়া বহুত সুন্দৰ দেখা পোৱা গৈছে। সেইধৰণে ইণ্ডিয়াৰ সকলো ৰাজ্য চহৰত আচৰিত হৈ যোৱা ধৰণৰ ইম্প্ৰুভমেণ্ট আহিল। ইয়ালৈকেতো এয়াৰ পলিউশ্যনৰ কথা হ'ল। ৱাটাৰ পলিউশ্যন কি হ'ল? ইয়াৰ কোনো লকডাউনৰ ৰুল নাই। লকডাউনত ৱাটাৰ পলিউশ্যন আঁতৰ কৰাৰ বহুত ডাঙৰ ভূমিকা আছে। গংগা, যমুনা নদীসমূহ আৰু অনেক নদীসমূহ যিবোৰ ইণ্ডাষ্ট্ৰীৰ কেমিকেল আৱৰ্জনাৰ পৰা প্ৰদূষিত হৈ আছিল, লেতেৰা হৈ আছিল, লকডাউনৰ পাছত সকলো নদীসমূহ এনেকুৱা চেঞ্জেছ আহিল যিয়ে সকলোকে আচৰিত কৰি দিলে। এই পিকচাৰত যমুনা নদীৰ দুখন পিকচাৰ দেখা পোৱা গৈছে, এখন লকডাউনৰ আগৰ আৰু আনখন লকডাউনৰ পাছৰ। প্ৰথমখন পিকত টক্সিক ফ্ৰম আছে আৰু বহুত লেতেৰা দেখা গৈছে, আৰু আনখন পিকত যমুনা নদী বহুত ধুনীয়া আৰু ক্লিন দেখা গৈছে। এতিয়া তোমাৰ মনত এটা প্ৰশ্ন জাগিব পাৰে, টক্সিক ফ্ৰম হয় কি? এই টক্সিক ফ্ৰম একুৱেটিক লাইফৰ কাৰণে বহুত বেয়া হয়, যিবোৰ জীৱ পানীত থাকে। এই টক্সিক ফ্ৰম তেতিয়া উৎপন্ন হয় যেতিয়া ফেক্টৰীবোৰৰ নিজৰ কেমিকেল আৱৰ্জনা পাইপৰ যোগেদি পানীত এৰি দিয়ে, আৰু সেই কেমিকেল আৱৰ্জনাৰ দ্বাৰাই টক্সিক ফ্ৰম উৎপন্ন হয়। আৰু এতিয়া ৱাটাৰ পলিউশ্যন কণ্ট্ৰল হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ একুৱেটিক এনিমেল, তাৰমানে সেই এনিমেলবোৰ যিবোৰ পানীত থাকে, যিবোৰ লুপ্ত হৈ গৈছিল বহু বছৰ ধৰি, এতিয়া সেইবোৰ দেখা পোৱা গৈছে। উদাহৰণস্বৰূপে ডলফিন মুম্বাইত দেখা পোৱা গৈছে। পানীত এতিয়া ডলফিন আৰবিয়ান চিত ডান্স কৰি থকা সময়ত দেখা পোৱা গ'ল, কিয়নো তেওঁলোকৰ কাৰণেই পানী এতিয়া বিশুদ্ধ হৈ গ'ল। তাৰমানে ইহঁতি ইয়াত আৰামছে থাকিব পাৰিব, কিয়নো এতিয়া ইয়াত কোনো ধৰণৰ কেমিকেল নাই। গংগা নদী লকডাউনৰ আগত যেনেকুৱা দেখা গৈছিল, এতিয়া লকডাউনৰ পাছত বহুত ধুনীয়া দেখা গৈছে। এনেকৈ সৰু ডাঙৰ নদীসমূহো বহুত পৰিৱৰ্তন দেখা পোৱা গৈছে। ঠিক তেনেকৈ লকডাউন হৈ থকাৰ কাৰণে জাপানত হৰিণ ৰাস্তাত দেখা গৈছে, আৰু এই মুকলি ৰাস্তাত বিন্দাছ ফূৰ্তি কৰি থকা অৱস্থাত তেহেঁতক দেখা পোৱা গৈছে। আৰু এনেকুৱা সৌন্দৰ্য আমাৰ ভাৰততো দেখা গৈছে। তো আমিও কি মুকলি ৰাস্তাৰ মজা ল'বলৈ ৰাস্তাত ওলাব লাগে? একেবাৰে নহয় বন্ধুসকল। যদি আমি এনেকুৱা কৰোঁ, নিজৰ লগতে হাজাৰজনৰ জীৱন কৰোণা ভাইৰাছৰ হাতত দি দিব লাগিব। সেইকাৰণে লকডাউনৰ সময়ত ছ'চিয়েল ডিষ্টেঞ্চ বনাই ৰখাটো জৰুৰী, যাতে আমি ছেফ থাকোঁ। তোমাৰ মনত এটা প্ৰশ্ন জাগিব পাৰে যে লকডাউনৰ পাছত যেতিয়া ৰাস্তাত আকৌ যান বাহন চলিব আৰম্ভ হ'ব, সকলো ইণ্ডাষ্ট্ৰী আৰম্ভ হৈ যাব, তেতিয়াতো আকৌ পলিউশ্যনৰ সমস্যা আৰম্ভ হ'ব। তো তেতিয়া আমি কি পলিউশ্যন হোৱা চহৰত ঘূৰিম? সেই চৰ্চাকে লৈ চৰকাৰ তথা প্ৰশাসন লকডাউনৰ পাছত এনেকৈ ক্লিন কৰি থ'বলৈ এটা প্লেন বনাই আছে। যেতিয়ালৈ কৰোণা ভাইৰাছৰ লগত যুদ্ধ কৰাৰ ইফেক্টিভ ট্ৰিটমেণ্ট নোলায়, তেতিয়ালৈ লকডাউনৰ সময়ত ঘৰতে থাকিব লাগিব। আৰু যেতিয়া আমি এই মহামাৰীৰ পৰা বিজয় প্ৰাপ্ত কৰিম, তেতিয়া আমি এটা নতুন জীৱনৰ লগত ক্লিন পৰিৱেশৰ লগত আগবাঢ়ি যাম, আৰু ইয়াক আমি সদায় ক্লিন কৰি ৰাখিম। আই হোপ ফ্ৰেণ্ডছ, তোমাৰ কাৰণে এই ভিডিঅ'টো ইউজফুল হ'ব পাৰে। আৰু যদি তুমি এই চেনেলটো নতুন হয়, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু বান্ধৱীৰ ওচৰত, যাতে তেওঁলোকেও এই ভেলুৱেবল ইনফৰ্মেশ্যনটো পায়। এতিয়ালৈ ইমানেই, লগ পাম পাছৰ ভিডিঅ'ত। তেতিয়ালৈ চাই থাকা BXTB। জয় আই অসম।